Hello everyone, good morning. Welcome to my YouTube channel. আকৌ এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে চাই সকলোৱে চাই ভালেই পাব বুলি আশা কৰিলোঁ। আৰু এইফালে মায়ে বহি আছে আৰু আপোনালোকক দেখাবলৈ হোৱাই নাই নহয়। এইখন এখন গেলামালেই খোলা হৈছে সৰু সুৰাকৈ ক'বলৈ গ'লে। মানে যিখিনি বস্তু আমাক লাগে সেইখিনি ইয়াতে থোৱা হৈছোঁ আৰু দোকানৰ পৰা আনি থাকিবলৈ দিগদাৰ হয় কাৰণে সৰহ বস্তু ইয়াতে আনি এনেকৈ থোৱা হৈছে। দেখিছেনে? আৰু এইফালে মা বহি আছে। এতিয়া আমি আহি আছোঁ নদী কাণলৈ। এখন আমাৰ বাৰী। যি ৰাস্তা বেয়া, বোকা বোকা খলা বমা ৰাস্তাৰে দেখিছেনে? তাতে চাইকেল লৈ আহিছোঁ আৰু প্ৰায় 3 বছৰ মূৰত চাইকেল চলাইছোঁ। একে ভয়ে ভয়ে চলাইছোঁ আৰু নজনা নিচিনা লাগি গৈছেগৈ। আৰু এই ৰাস্তা এতিয়া নদী কাষে কাষে গৈ আছোঁ। দেখিছেনে? ধুনীয়া পৰিৱেশ, শান্তি। সেয়া চব্জি লগাইছে, আলু পিঁয়াজ ইয়াত আছে। এতিয়া কচু লগালে, আলু পিঁয়াজ খান্দিলে আৰু মাহীজনী ক'ৰবাত পালেগৈ। মই লাহে লাহে গৈ আছোঁ। সেইখন নদীখন যিহেতু ছিগিলে সেইকাৰণে পানী নাই, সেই আগত আছে। আৰু দেখিছেনে? এতিয়া মই কাষে কাষে গৈ আছোঁ। পাপাৰ ওচৰলৈ গৈ আছোঁ। পাপাই যিহেতু মাটি কাম কৰি আছে। এইফালে আমাৰ বাৰীলৈ যায়। এখন তলৰ বাৰীখন আপোনালোকে পাহৰিলেই চাগে, বহুত দিন হ'ল দেখুওৱা নাই। আৰু এতিয়া গৈ আছোঁ। চা ক, কিবা এটা ক। হাই গাইজ, সেইটোকে ক'ব লাগিব দেখি। এতিয়া আহি পালোহি মাটি উঠা জেগাত। এতিয়া আকৌ সেইফালে চিধা যাম, নদী ইপাৰলৈ যাম। চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। পপিয়া লাগিলে খাম। এতিয়া আমাৰ বাৰীলৈ আহিলোঁ। সেইটো বাৰীতে লাগি আছে, চা এইকেইটা চা পকি আছে, কিনাই মই থৈ। তো স্বাভাৱিক আমাৰ ফাৰ্ম। এতিয়া আৰু এটা ফাৰ্ম বনোৱা হ'ব ইয়াতে, গোটৰ এটা ফাৰ্ম আমাৰ নিজৰ। এইকেইটা বাকী গাহৰি মেলা আছে। এইজনী গাভিনী শুই আছে। এইজনীয়ে পোৱালি দিছে, সেইজনী গাভিনী হৈ আছে এতিয়া। আৰু পোৱালি গ'ল কেইটা, আৰু সেইজনী এজনী শুই আছে। আৰু হ'লেও এইজনীয়ে নতুনকৈ পোৱালি দিছে। এয়া 2টামান হৈছে। টুনু মুনু আহ 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 আহ। দেখিছেনে? পোৱালিকেইটা নলাইছে। আৰু এহাল আৰু দুজনী ওলাই গ'ল পোৱালিয়ে ছোৱালীয়ে লৈ। সেইজনী এজনী শুই আছে। বাকী দুজনী ওলাই গ'ল পোৱালি লৈ। মুঠতে আমাৰ 22টা গাহৰি আছে। আৰু পোৱালিখিনি হিচাপ কৰা নাই বাৰু, এনেই ডাঙৰ ডাঙৰ গাহৰি 22টা আছে। চব এতিয়া এৰা, কিছুমান গঁৰালত সোমাই আছে, বাকীখিনি চব এৰা হৈ আছে। সেয়াই। আৰু এয়া তামোল চামোল এনেকৈ লগাই থৈছে আৰু ফল মূলৰ গছ কিবা কিবি আছে বোলে। কলৰ বাৰী, ছজনা শাক পাচলি ইয়াত কৰে। এতিয়া লগোৱা নাই, তলত লগাই থৈছে যিহেতু। ইয়াত একো নাই, নেমু চেমু সৰু পৰা। এয়া ফাৰ্ম বনাবলৈ কাৰণে বালি ইটা পেলাই থৈছে। এয়া হ'ল এৰী পলুৱেদি এৰী কাপোৰ হয়। আৰু এয়া এৰী পলু পুহিছে আইতাই, আৰু এইখিনি এৰাপাত খাই আছে। যিসকলে নাজানে সেইসকলৰ কাৰণে কৈছোঁ, আৰু জানাবিলাকেতো জানেই। মই আপোনালোকক অকণমান দেখাবলৈহে চেষ্টা কৰিলোঁ, যিহেতু যোনে যোনে নাই দেখা হয়তো এতিয়া দেখি চিনি পাব পাৰিব তেতিয়া। আৰু দেখিছেনে? সেইখিনি চব পাত খাই আছে, এৰী পাত। আৰু এয়া এনেকৈ থ'ব লাগে আহল বহল জেগাত, ইহঁতে তেতিয়া ভাল পায়। এইখিনি হ'ল পাতখিনি আইতাই আনি থৈছে নতুনকৈ। শুকান পাত সিহঁতি নাখায়, এয়া কেঁচা পাত লাগিব। আৰু এয়া
এতিয়া আমি আড্ডা মাৰি আছোঁ সকলোৱে চাকৰিৰ পৰা আহি মেলি মায়ে মই আৰু এতিয়া সকলোৱে আড্ডা মাৰি আছোঁ এতিয়া দেখিছেনে মই ফেনৰ হাৱা লৈছোঁ যি গৰম একদম গৰমত থাকিব পৰা নাই এই দুদিন ইমানেই ৰ'দ দিছে আৰু এনেকৈ ফেনৰ হাৱা লৈ আছোঁ আৰু সন্ধিয়া টাইমত এয়া ভণ্টিহঁতক ইয়াতে পঢ়ালোঁ মানুহ নাই যিহেতু আৰু সিহঁতক কিবা কিবি পঢ়াই আছিলোঁ যিহেতু স্কুল বন্ধ হেল্ল' এভৰিৱান আজি হ'ল নেক্সট ডে আৰু ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেন্তে বলক ভিডিঅ'টো শেষলৈকে চাওঁ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব দেই আৰু ফটোখিনিও লাষ্টত দি দিছোঁ সেয়াও জনাব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব